নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছে বাঁহৰ গাজ আৰু এয়া আচাৰ বনাবলৈ ৰেডি কৰি থকা হৈছে। বাঁহৰ গাজখিনি সৰু সৰু টুকুৰাকৈ কাটি লোৱাৰ পিছত এনেকৈ খুন্দনাত খুন্দি যেতিয়া সৰু সৰু হৈ যাব তেতিয়া এটা টেমাত বা বৈয়ামত সোমাই থ'লে হ'ল। ৩-৪ দিন সোমাই থোৱাৰ পিছত যেতিয়া পানীখিনি বেলেগ হৈ যাব, বাঁহৰ গাজৰ পানীখিনি আৰু গাজখিনি থাকি যাব, তেতিয়া পানীখিনি পেলাই গাজখিনি ৰ'দত ধুনীয়াকৈ নিমখ হালধি সানি দিয়াৰ পিছত 4-5 দিন ভাল ৰ'দত দিয়াৰ পিছত সেই আচাৰ বনাবলৈ ৰেডি হয়। আৰু এয়া দেখিছে নহয় খুন্দি আছে, লগতে এয়া এটা বৈয়ামত সোমাই থোৱা হৈছে। আৰু আমি বহুত আগতে বাঁহৰ গাজৰ কাৰণে আচাৰ অলপ বনাব ৰেডি কৰিছিলোঁ। আৰু এয়া হ'ল বাঁহৰ গাজখিনি আগৰ যিখিনি ৰ'দত দিয়া হৈছিল, আৰু এয়া এতিয়া শুকাইছে। আজি ৰ'দটো ইমান ভাল নহয় বাবে ভিতৰতে আনি থোৱা হৈছে। আৰু যেতিয়া এইখিনি ভালদৰে শুকাই যাব তেতিয়া আচাৰৰ কাৰণে ৰেডি হৈ যাব।